জিলাৰ নসত্ৰত দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰিক সংঘাতত প্ৰাণ গ'ল এজনৰ। উক্ত ঘটনাটো সংঘটিত হৈছে অভয়াপুৰী থানাৰ লেংটিচিঙা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নসত্ৰত। আজি পুৱা বাৰেকালিৰ ঘৰৰ পৰা ওলাই আহোঁতে চকুত জলকীয়াৰ গুৰি ছটিয়াই বাৰেকালিৰ সম্বন্ধীয় ভাতৃ জহিৰ আলী, মহিৰ আলী আৰু জসমত আলীয়ে পিছপিনৰ পৰা দাৰে আক্ৰমণ কৰাত ঘটনাস্থলীতে নিহত হয় বাৰেকালী। দুই ফৈদৰ সংঘাতত গুৰুতৰভাৱে আহত দুইজন, এজনক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। তাৰমানে দুৰ্ভাগ্যজনক কথা, আজি বাৰেকালী নামৰ মানুহ যিটো নয়ছত্ৰ খাছপাৰাত থাকে, তেওঁলোকৰ ভাই মাটি লৈ কেঁচাল তে বাৰেকালী ৰাস্তাৰ কাষেদি যাই আছে, তে বাৰেকালীক দায় দি কোবাই হত্যা কৰিছে আৰু চকুত মৰিজৰ গুড়া দি খেলাই দিয়া না দায় দি কোবাই হত্যা কৰিছে জসমত আলী, মহিৰুদ্দিন আৰু কিবা নাম আছিল জসমত আলী আৰু মহিৰ আলী তিনিজন, আৰু একদম তাৰ মায়েকে আছিল আমিৰুন্নেছা। এই ৩-৪জনে হত্যা কৰিছে, ডাইৰেক্ট ডেড হৈছে বাৰেকে। আৰু বাৰেকেৰ ল'ৰা এটা আহত হৈছে, ছোৱালী এটা বোৱাৰী এটা আহত হৈছে, বাৰেকেৰ মেছেজো আহত হৈছে। তা আমি আহ্বান জনাইছোঁ, মাটি কেছ, মাটি বাৰী ৫০ বছৰ আগত মাটি কিনিছিল বাৰেকে, তাৰ চাচাৰ পৰা মাটিতে ষ্টাৰ লোৱা নাই, লেখি লোৱা নাই। তো মাটিতে কিবা বাৰেকে নামজাৰি কৰিছে, কিন্তু মাজৰাপাট্টাত নাম থাকাৰ কাৰণে মাজৰাপাট্টাত নাম থাকে, কিন্তু সেই জসমত আলী আৰু এই মহিৰ আলীয়ে আৰু জসমত আলীয়ে মাটি খুঁজে। তে চাওক ৫০ বছৰ আগত মাটিটা কিনা, এখন পাট্টাততো নাম মাজৰাপাট্টাত নাম থাকিবই পাৰে, সেই বুলি তেওঁলোকে মাটি পাব নেকি? মাজৰাপাট্টাত নাম, আমাৰো মাজৰাপাট্টাত নাম আছে, এনেকৈ বহুত মানুহৰো আছে, মাজৰাপাট্টাত নাম থাকিলে পাব নেকি? তে বাৰেকালী খেতিত বেৰা দেওয়াৰ কাৰণে ৰাস্তা দি যাই আছে এই জসমত আলী ঘৰৰ সন্মুখেদি, তেওঁলোকে ঘৰৰ পৰা ওলাই চকুত মৰিজৰ গুড়া জ্বলাই দি আৰু দায় দি কোবাই হত্যা কৰিছে। জসমত আলী, মহিৰ আলী, আমিৰুন্নেছা, এই ৩-৪জনে মিলি তেওঁলোকক কোবাই হত্যা কৰিছে, মানুহজন ডেথ হ'ল। এতিয়া আমি আহ্বান কৰিছোঁ অভয়পুৰী থানাত যে আমাক এতিয়া ন্যায় বিচাৰ লাগে। আমি চৰকাৰকো মাননীয় চৰকাৰক আমি আহ্বান কৰিছোঁ যেতিয়া ন্যায় বিচাৰ হ'ব লাগে, ন্যায় প্ৰক্ৰিয়া হ'ব লাগে, দোষীক শাস্তি দিব লাগে। নিৰ্দোষী মানুহটোক যে ইমান মাৰি হত্যা কৰিলে, এই অসুৰক উচিত শিক্ষা দি আমাক ন্যায় বিচাৰ দিব লাগে, এটা আমাৰ আহ্বান কৰিছোঁ আমি। এইখিনি ঘটনাটো নয়ছত্ৰ খাছপাৰা, অনুমান মইতো নাছিলোঁ, অনুমান ৯টা, 10:30, 9টা-10টা বজাত এরকম টাইমত হ'ব। ভাই চাচাৰ বেটা ভাই আৰু তাহাঁতৰ মাজতে কেঁচালটো হৈছে। এনেকৈ বাৰেকালী যিজন মানুহ ঢুকালে তাক যিজন বাৰেকালী নাম তেজনৰ মৃত্যু হৈছে, তাক দুইবাৰ আগতো মাৰিছিল এই জসমত আলী, মহিৰ আলীয়ে আৰু ৩-৪জনে আঘাতপ্ৰাপ্ত অনুমান ২-৩জন হৈছে। মই ডাইৰেক্ট এখনো ফিল্ডত যোৱা নাই, ইয়াতে ২-৩জন আহিছে আৰু থাকিব পাৰে, হয়তো ৩-৪জন হ'ব পাৰে। একজন ডাইৰেক্ট ঢুকাইছে, বেৰ দিবা যাবা খুজিছিল, ৰাস্তাতে মাৰিছে, খেতিত যাবাই পৰা নাই, খেতিত যাৱাই নাই। জানবা আপোনালোকৰ ঘৰৰ সন্মুখেদি মই যাই আছোঁ, মোক ধৰি আপুনি মাৰিলে, সেনেকৈ কৰিছে। চকুত জালুকৰ গুড়া দিছিল, শুকনা জালুকৰ গুড়া দি একদম চকুটো কানে একদম ফেলাই দিছে আৰু দাই দি ধাম ধুম কোব আৰম্ভ দিছে। মানুহটা লৰিবই পৰা নাই, এনেকৈ ডাইৰেক্ট মাৰি পেলাইছে। অভয়পুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসা কেন্দ্ৰত অনা হৈছে, কিন্তু অনাৰ পিছত ডক্টৰে ঢুকাইছে মানুহটো, আৰু কোনো ট্ৰিটমেণ্টে কৰা নহ'ল, ডাইৰেক্ট ঢুকাইছে। তেতিয়া আমাৰ ন্যায় বিচাৰ লাগে, এইখিনি মই ক'ব লগা। বয়স ঢুকাইছে তাৰ মানে 60 মান অনুমান হ'ব।